এখন নদীৰ কাষত এটা মৌৰা চৰায়ে বাস কৰিছিলে। নদীখনত বহুতো মাছ আছিল। চৰাইটো অহংকাৰী আছিল। সি নিজকে বৰ ধুনীয়া বুলি ভাবিছিলে। তাৰ সমান ধুনীয়া আৰু পেখম ধৰিব পৰা আন কোনো নাই। অহংকাৰতে সি গপত উফন্দি আছিল। সেই ঠাইতে এটা বগলী চৰাই চৰি আছিলে। মৌৰা চৰাইটোৱে বগলীটোক দেখি ঠাট্টা সুৰত ক'লে, ঐ দীঘলা বগলী, মোলৈ চাচোন, কেনেদৰে পেখম ধৰি নাচিছোঁ। বেয়া লাগে দেই, তই যেন মোৰ দৰে নাচিব নেজানো। প্ৰথমতে একো মতা নাছিলে। আৰু একেষাৰ কথাকে কৈ থাকোঁতে বগলীটোক খং উঠিলে। সি মৌৰা চৰাইৰ ওচৰলৈ আহি ক'লে, নিজকে ধুনীয়া বুলি অহংকাৰী মূৰ্খহে সলাগে, প্ৰশংসা আনৰ পৰাহে হে। তই বাৰু মোৰ দৰে আকাশত উৰি ডেউকা মেলি যাব পাৰিবিনে? বুলি কৈ বগলীটো আকাশলৈ উৰা মাৰিলে। এই কথা শুনি মৌৰাটো জব্দ হ'ল। সি লাজতে চিঞৰি সেই ঠাইৰ পৰা পলাই গুচি গ'ল। সাধুটোৰ পৰা আমি বুজিলোঁ যে নিজৰ গুণৰ বিষয়ে নিজেই গোৱা অনুচিত। পৃথিৱীত সকলোৰে নিজস্ব এটা গুণ আছে। যদি সাধুটো ভাল লাগে লাইক কৰিব। ধন্যবাদ।